হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ মাজলৈ মগু দালিৰ পকৰি ৰেচিপি এটা লৈ আহিছোঁ। ইয়াত মই নহৰু আদা দি মিক্সিত পিচি ল'ম মগু দালিখিনি। মগু দালিখিনি পিচি লোৱাৰ পিছত মই ইয়াত কাটি লোৱা কবি দিম, পিঁয়াজ দিম আৰু নিমখ, হালধি, জিৰা দিম জোখমতে। এতিয়া মই ইয়াত বেকিং পাউডাৰ দিম আৰু মই নিপিচাকৈ মগু কেইটামানো থৈ দিছিলোঁ, ইয়াত এড কৰিলোঁ। সেইটো মই ভিডিঅ'ত দেখুৱাবলৈ পাহৰিলোঁ। আৰু বেচন দি মই ভালকৈ মিক্স কৰি ল'ম। এতিয়া মই তেল গৰম কৰি পকৰিখিনি দি যাম। পকৰিখিনি হাতেৰে দিব, তেতিয়া ভাল হয় চামুচেৰে দিয়াতকৈ। এতিয়া ৰঙচুৱা হোৱালৈকে মই পকৰিকেইটা ভাজি ল'ম। এতিয়া দেখিছেনে পকৰিকেইটা দেখিবলৈ কিমান ধুনীয়া হৈছে। এতিয়া খোৱাৰহে কথা আৰু। মই এয়া চাটনিৰ লগত খাম আৰু চচ অলপো লৈ লৈছোঁ, চচৰ লগতো খাম। আপোনালোকেও এনেকৈ ট্ৰাই কৰিবচোন। ভাল পালে মোক জনাবলৈ নাপাহৰিব কিন্তু।